হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোটিলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত কেনেকৈ তাঁতৰ বৰ উঠাব লাগে তাৰে এটি নমুনা এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ লৈছোঁ। মই ইয়াৰ আগৰ ভিডিঅ'টোত কেনেকৈ তাঁত লগাব লাগে তাৰে এটি ভিডিঅ' দিছিলোঁ। এতিয়া পোনপ্ৰথমে এইটো সৰু চুঙা এটা, এইটো বৰ চুঙা বুলি কয়, এডাল হলি বুলি কয়। হলি, ইয়াত বৰ তুলিবলৈ হলি দুডাল লাগে। এইটো সৰু চেৰেকী, এয়া বৰ বুলি কয়, এয়া সৰু চেৰেকী। এইটো ইয়াত এনেদৰে এইটো পুতি ল'ব লাগিব। এইটো বৰডাল এনেকৈ কৰি ল'ব লাগিব। তাৰ পৰা হলিডাল ইয়াত ভৰাই দিব লাগিব। এনেকৈ হলিডাল এনেকৈ ভৰাই দিব। তাৰ পৰা বৰডাল ইয়াত বান্ধি দিব। বৰডাল এনেকৈ বান্ধি এইফালেদি পাৰ কৰি দিব। এনেকৈ বৰ সূতাডাল পাৰ কৰি এনেকৈ ইয়াত এইটো গাঁঠি এটা দি লৈছোঁ। এই গাঁঠিটো এনেকৈ ইয়াত ভৰাই দিব লাগিব। তাৰ পৰা এই বৰ চুঙাডালত আৰু এডাল হলি দিব লাগিব। এডাল হলিডাল ইয়াত ভৰাই দিব লাগিব বৰ চুঙা বাটটোত। তাৰ পৰা এনেকৈ কৰি এটা পাক দিব লাগিব। দেখিছে নহয়, ভালকৈ চাই ল'ব। আপোনালোকে উঠাওঁতে ভালকৈ চাই ল'ব। এনেকৈ কৰি এটা পাক দিব লাগিব। এডাল সূতা এনেকৈ দিব লাগিব। এনেকৈ এইডাল ৰখাই থ'বৰ কাৰণে এনেকৈ এডাল মই হলি বা কিবা ওখকৈ সমানকৈ বৰ চুঙাটো সমান কৰি এনেকৈ দি লৈছোঁ, নহ'লে এইডাল ওপৰলৈ দাং খাই যায়। এইখন মই বগা মেখেলা লগাইছোঁ, অকল বগা, মন্দিৰৰ যাবলৈ কাৰণে, নামঘৰ যাবলৈ কাৰণে এনেকৈ মেখেলা লগাইছোঁ আৰু চাদৰো লগাইছোঁ লগতে। এনেকৈ বৰ উঠাই আপোনালোকে শিকি ল'ব, যদি কোনোবাই শিকোঁ বুলি ভাবে। এনেকৈ মই এবাৰ আপোনালোকক লাহেকৈ এডাল সূতা এনেকৈ কৰি এইডাল এইফালে এনেকৈ দিব। এনেকৈ এটা পাক দিব। এডাল হৈ গৈছে আৰু এডাল দেখাই দিছোঁ। এডাল সূতা, এই আঙুলিটোৱে এনেকৈ উঠাব লাগিব। আৰু যাতে এই সূতাডাল এইটো ফাকটো এনেকৈ পাক খাই নাযায়, এনেকৈ থ'ব লাগিব, নহ'লে বৰডাল গণ্ডগোল হ'ব। এনেকৈ কৰিব লাগিব। যদি আপোনালোকে কিবা অসুবিধা পায় মোক আকৌ কমেণ্ট কৰি জনাব, তেতিয়া মই আকৌ ভালদৰে দেখুৱাই দিম।